এভৰিৱান, মোৰ পেজৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো আদৰি ল'ব। আহক তেনেহ'লে আৰম্ভ কৰোঁ। আজি মই আপোনালোকক এটা সঁচা কাহিনী আগবঢ়াইছোঁ। আশা কৰোঁ শুনি ভাল পাব। মই হৈছোঁ মণি, দেখাত হাইলাখ সুন্দৰী। মোৰ বুকুৰ কমলাকেইটা দেখিলে আপুনিও পাগল হৈ যাব। মোৰ বয়স 25 বছৰ। মোৰ বিয়া হোৱা 3 বছৰ হৈ গৈছে। মোৰ স্বামী ৰণ কৰ্মসূত্ৰে বেছিভাগ সময় বাহিৰতে থাকে। তেওঁৰ চাকৰি এনেকুৱা আছিল যে মাহেকত কোনোমতে 5-6 দিনৰ কাৰণেহে ঘৰত থাকিব পাৰে। বন্ধুসকল, কাহিনীটো সম্পূৰ্ণকৈ শুনক আৰু চেনেলটো যদি নতুনকৈ চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক। বিয়াৰ প্ৰথম কেইদিন বৰ ভালদৰে পাৰ হৈছিল, কিন্তু এতিয়া বিসংগতাই মোক ভিতৰৰ পৰা খুলি খুলি খাইছে। মই প্ৰায়ে ফোনত মোৰ হাজবেণ্ডক জনাওঁ যে শুনা না, মোক একেবাৰে মন নাযায় ইয়াত থাকিবলৈ, ঘৰখন খালী খালী লাগি থাকে। তেওঁ হাঁহি মাৰি কৈছিল, অলপ ধৈৰ্য ধৰা যান, মোৰ কামেই এনেকুৱা, কিন্তু চোৱা মই ভাবিছোঁ যে তুমি এটা কামত বিজি হোৱা। তেওঁৰ কথা মতে ময়ো এটা কাম বাছি সোমালোঁ। মই ডিউটি জইন কৰাৰে পৰা মোৰ তাত কাম কৰা ল'ৰা এজনৰ লগত চিনাকি হ'ল। তেওঁৰ কথা শুনি মই ডিউটি জইন কৰি মই এক শান্তিৰ উশাহো ল'লোঁ। কমেও কথা অলপ পাতিবলৈতো কোনোবা এজন হ'ব মোৰ এতিয়া। কেইদিনমান পাছত ডিউটিৰ চিনাকি হোৱাৰ লগত সেইজনে মোক ক'লে, বেয়া নোপোৱা যদি মই ৰুম এটা নোপোৱালৈকে তোমাৰ ঘৰত থাকিব পাৰিম নেকি? মই একো নাভাবি ডাইৰেক্ট অ'কে কৈ দিলোঁ নহয়। তাৰ বয়স 21-22 বছৰমান হ'ব, মোতকৈ সৰু আছিল চাগে। ওখ পাখ, বগা বৰণ আৰু তাৰ চকুত এক বিশেষ উজ্জ্বলতা আছে। প্ৰথম দেখাৰ লগে লগে মোৰ অনুভৱ হৈছিল যে তাৰ লগত মোৰ যেন কিবা এটা হ'ব। এক বিশেষ আত্মবিশ্বাস হৈছিল মোৰ। মই তাক মোৰ মানুহজনৰ দৰেই ভাবিবলৈ মনে মনে চেষ্টা কৰিলোঁ, কাৰণ তাৰ চাৱনিয়ে বহুতবাৰ মোক অসহজ কৰি তুলিছিল। প্ৰথমতে মই ধ্যান দিয়া নাছিলোঁ, কিন্তু লাহে লাহে তাৰ ব্যৱহাৰে মোক ভাবিবলৈ বাধ্য কৰি পেলালে। সি সকলো সময়তে মোৰ ওচৰে পাজৰে ঘূৰি ফুৰিছিল। কেতিয়াবা বাহানা বনাই বনাই পাকঘৰলৈও আহিছিল আৰু মোৰ বুকুৰ পৰা চকু দি ইফাল সিফাল কৰি চাইছিল। তাৰ যেন চাৱনিয়ে স্পষ্টকৈ কৈছিল যে সি মোক এতিয়া ভাল পাই পেলাইছে। এদিন নিশাৰ কথা, মই মোৰ কোঠাত শুই আছিলোঁ। দৰজাখন আধা খোলা আছিল। তেনেতে মোৰ অনুভৱ হ'ল যে কোনোবা বাহিৰত থিয় হৈ আছে। মই যেতিয়া গৈ চালোঁ, তেতিয়া দেখিলোঁ যে সি সঁচাকৈয়ে থিয় হৈ আছে। মই আচৰিত হৈ তাক সুধিলোঁ, কিন্তু মোৰ মুখলৈ চাই সি থতমত খাই গ'লে। মই মাত্ৰ পানী নিবলৈহে আহিছিলোঁ, কিন্তু তাৰ হাত খালী আছিল। সেই সময়ত মোৰ বুকুৰ ধপধপনি বাঢ়িবলৈ ধৰিলে। সেই নিশা যেন মই দেৰিলৈকে সাৰ পাই থাকিলোঁ। তাৰ পাছত কেইদিনমান তাৰ আচৰণ আৰু বেছিহে অদ্ভুত হ'বলৈ ধৰিলে, যিটো নেকি মই আপোনালোকক ভাষাৰে বুজাব নোৱাৰোঁ। সি কাম কৰা বাহানা কৰি ৰাতি দেৰিলৈকে মোৰ কোঠাৰ ভিতৰত থকা কম্পিউটাৰৰ ওচৰত বহি থাকিছিল। কেতিয়াবা যেন মোক কৈছিল, ভাগৰি গৈছে চাগে ন আপুনি, শুই দিয়া, মই তোমাক মালিচ কৰি দিম। কেতিয়াবা এনেকুৱা কথা কৈ দিছিল য'ত ইংগিতে লুকাই থাকিছিল। মোৰ এনেকুৱা লাগিবলৈ ধৰিলে যে সি এই সকলোবোৰ জানি বুজিয়ে কৰি আছে। এদিন নিশা সকলো সীমা সি শেষ কৰি পেলালে। মই বাথৰুম যাবলৈ উঠিলোঁ, তেতিয়া দেখিলোঁ যে সি মনে মনে মোৰ কোঠাৰ দুৱাৰৰ ওচৰত থিয় হৈ আছে। মোৰ চকু কঁপালত উঠিল। তাৰ চকু মোৰ কোঠাৰ ভিতৰত মোৰ বিচনাত আছিল। মই খঙতে ক'লোঁ, তুমি এয়া কি কৰি আছা? সি যেন হাতে লোটে ধৰা পৰি গ'ল। সেই সময়ত কিছু দেৰি মনে মনে থাকিলে। তাৰ পাছত মৃদু স্বৰত ক'লে, মই তোমাৰ পৰা একো লুকুৱাব নোৱাৰোঁ শুন। মই তোমাক সদায় চাই থাকোঁ। তোমাৰ অবিহনে মোৰ এইবোৰ একেবাৰে ভাল নলগা হ'ল। তাৰ কথা শুনি মোৰ উশাহ বন্ধ হৈ যোৱাৰ দৰে হ'ল। মই নিস্তব্ধ হৈ পৰিলোঁ, কাৰণ মই হয়তো তাৰ সান্নিধ্যই ইমান দিনে বিচাৰি আছিলোঁ। অৱশেষত মই একো নাভাবি নিশ্চিন্তি তাৰ বুকুৰ মাজত আশ্ৰয় ল'লোঁ। সিও যেন সেয়াই বিচাৰি আছিলে ইমান সময়ৰ পৰা। লাহেকৈ সি মোৰ বুকুৰ চাদৰখন খহাই দি মোক জোৰকৈ টানি সাৱটি ধৰিলে। মই সকলোখিনি পাহৰি গ'লোঁ। নিজক তাৰ হাতত গতাই দিলোঁ মই। সি মোক আলফালে দাঙি নি বিচনাত শুৱাই মোৰ ব্লাউজ খুলি তাৰ মুখখন মোৰ বুকুত গুঞ্জি দিলে আৰু এখন হাতে মোৰ শৰীৰৰ অংশবোৰ চুব ধৰিলে। সেই সময়ত মোক লাগিছিল মোৰ বুকুৰ কমলা দুটাৰ লগত সি যেন খেলিছে, সি যেন ছিঙি পেলাব। সি তাৰ সকলো শক্তি মোৰ গাৰ ওপৰত লগাই দিলে। প্ৰায় এনেধৰণে লাগি 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 অলপ সময়ৰ পাছত তাৰ ওঠখন মোৰ ওঠত হেঁচি ধৰিলে, চুপিলে, কামুৰিলে। মই মনতে ভাবিলোঁ, শেষ কৰিব মোক আজি সি। বুকুৰ কেইটাকে নেৰিছে যেতিয়া, মোৰ নুনু মইনাখন পালে ফালিয়ে পেলাব। মই ভাবি থাকোঁতেই মোৰ তলৰ কাপোৰ কানি ছিঙি তলত পেলাই দিলে সি, আৰু তাৰ অস্ত্ৰডাল মোৰ নুনু মইনাত ফিক্স কৰি দিলে। থাপ থাপ থাপ, কেৱল সেয়াই শব্দ, আৰু মোৰ চিঞৰ কেৱল ৰুমটোৰ পৰা ওলাইছিল। অলপ সময়ৰ পাছত মোক টিপি টিপি আধা মৰা কৰি জোৰে জোৰে চিঞৰি সি মোৰ ভিতৰত পানী সোপাই এৰি দিলে আৰু আহ বুলি জোৰকৈ চিঞৰি মোক তলত ঠেলি পেলাই দিলে আৰু নিজে বিচনাত শুই পৰিলে।
গাইজ ইয়াৰ পাছত কি হ'ল নেক্সট পাৰ্টত জনাই আছো। আপোনালোকৰ প্ৰতিটো ষ্টৰী হৈছে ভাল, কেৱল মাত্ৰ আপোনালোকৰ মনোৰঞ্জনৰ বাবে এনেধৰণৰ ষ্টৰী কোৱা হয়। যদি এই ষ্টৰীটো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু ফেচবুক ফ'ল' আৰু যদি আপুনি ইউটিউব চেনেলত চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰি থৈ যাব। পুনৰবাৰ লগ পাম প্ৰমিছ।